মাছৰ ব্যৱহাৰ বহুতো জীৱ জন্তু পুহিছে, হাঁহ পুহিছে, তাৰ পৰা তেওঁলোকে ইকনমিকেলি ইণ্ডিপেণ্ডেণ্ট হৈছে। তদুপৰি তেওঁলোকৰ ছেভিংছ এটা বাঢ়িছে আৰু কি হৈছে এটা মাইক্ৰ' ফাইনেন্সৰ যোগেদি বেংকিং ছেক্টৰ আচলতে সেইটো এটা বহুত ডাঙৰ ক্ষেত্ৰত কিমাননো এক্সেচিবিলিটি কিমান বেংকিং ছেক্টৰলৈ, যিটো প্ৰথম অৱস্থাত প্ৰায় 25% আছিলে, কিন্তু আফটাৰ জইনিং চেল্ফ হেল্প গ্ৰুপ 80%লৈকে যায়, 85%। ইন এভাৰেজ ছেভিং 200ৰ পৰা 1000 আৰু এভাৰেজ মান্থলি ইনকাম 2800ৰ পৰা প্ৰায় 6200লৈকে যায়। আমি যদি সেকেন্ড সোশিয়াল আৰু পাৰ্সোনাল ক্ষেত্ৰত চাবলৈ যাওঁ, ডিসিশন মেকিং আচলতে যেতিয়া ইনকাম কৰা নহয় তেতিয়া আচলতে মোৰ ল'ৰা ছোৱালীজনীক মই ক'ত পঢ়াম আদিৰ পৰা লৈ আজিৰ দিনত মই কি খাম তালৈকে ঘৰৰ মতা মানুহজনে ডিসাইড কৰে, কাৰণ তেওঁৱে ইনকাম কৰে। কিন্তু ইকনমিক ইণ্ডিপেণ্ডেন্টে সোশিয়াল আৰু পাৰ্সোনাল ইণ্ডিপেণ্ডেন্টতো যথেষ্ট সহায় কৰে, তেওঁলোকৰ কনফিডেন্সটো বিল্ড কৰে আৰু ডিসিশন মেকিং কৰাটো তেওঁলোকৰ ঘৰতে হওক বা সোশিয়ালতে হওক সোসাইটিতে হওক যথেষ্ট ইমপ্ৰুভ কৰে। আমি যদি শেষত পলিটিকেল চাবলৈ যাওঁ, পলিটিকেল পাৰ্টিচিপেশ্যনতো বহুত যথেষ্ট ভাষাও ভিন্ন গুণ বিশিষ্ট। সেই ঔপন্যাসিকগৰাকীৰ উপন্যাস দুখৰ এদিন আৰু মহাৰথী বিশেষত্ব সম্পৰ্কে শৃংখলাবদ্ধভাৱে বিচাৰ বিশ্লেষণ কৰিবলৈ নিৰ্বাচন কৰা উদ্দেশ্যসমূহ হ'ল এনে ধৰণৰ। প্ৰথমটো হৈছে ঔপন্যাসিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ উপন্যাসৰ পটভূমি আৰু কাহিনী বিন্যাস সম্পৰ্কে বিচাৰ বিশ্লেষণ কৰা। দ্বিতীয়টো হৈছে উপন্যাসিকগৰাকীৰ উপন্যাস দুখনৰ চিত্ৰাংকন সম্পৰ্কে বিচাৰ কৰা। তৃতীয়টো হৈছে উপন্যাসৰ কেইখনৰ মাজত সমাজ জীৱনৰ প্ৰতিফলন সম্পৰ্কে বিশ্লেষণ কৰা। আৰু চতুৰ্থটো হৈছে চন্দ্ৰপ্ৰসাদ শইকীয়াৰ উপন্যাসৰ সম্পৰ্কে বিচাৰ কৰা। And similarly for cultural resistance, Hum Pereu is another song which presents an introspective narrative. Songs contributing to solidarity amid social sense, more minoti, and to study from a sociological perspective the mechanization of work and work-life balance. I have taken the song genre and then to show the এই যুৱকসকলৰ মাজত এইটো যে মেডিকোজান গাঁও পঞ্চায়তত যে ব্যৱহাৰ ঘটিছে সেইটো এটা উদ্দেশ্য। তাৰপাছত শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ মানে ড্ৰাগছ ইউজৰ কাৰণে যিটো যুৱকসকলৰ যিটো শাৰীৰিক মানসিক যিটো মানে প্ৰাদুৰ্ভাৱ স্বাস্থ্য যে তেওঁলোকৰ মানসিক স্বাস্থ্যটো বেয়া হৈ গৈছে, এইবিলাক ধৰণৰ